তো হে গাইজ ৱেলকাম টু মাই থাৰ্ড মিনি ব্লগ। তো মানে আজি আপোনালোকে জানেই বিশ্বকৰ্মা পূজা, তো তাৰ কাৰণে মানে লেপটপটো অলপমান পূজা কৰি ল'লোঁ। মানে উঠাতেও দেৰি হ'ল, আপোনালোকে জানেই কালি মিনি ব্লগটো যদি চাইছে। তো এইফালে মানে পূজা কৰি ল'লোঁ, পূজা কৰি কিনে মানে এইফালে ওলাই দিলোঁ। মানে আজি যাম মানে চাটাবাৰী গাইজ, মানে তাতে বহুত ডাঙৰকৈ হয় বিশ্বকৰ্মা পূজা। তো গাইজ এইফালে আমাৰ শচীন্দ্ৰ উঠি গ'ল আৰু এইফালে অভিজিত উঠি গ'ল আমাৰ লগত। তো এইফালে আমি ভালুকটা পালোঁ। তো এতিয়া উদয়ো উঠি গ'ল আমাৰ লগত, উদয়, মই আৰু অভিজিত আৰু শচীন্দ্ৰ যাই আছোঁ। তো এইভাগে ধূলা চাব পাৰি, এনেকুৱা বেয়া ৰাস্তা আৰু তাতে ধূলা গাইজ। তো অলপমান পেট্ৰল ভৰাই ল'লোঁ গাইজ ইয়াতে অলপমান ৰখি কেনে। তাৰপিছত এইফালে চাওক দুয়োটাই পূৰা একদম চশমা পিন্ধি কি চিগমা হৈছে একদম। আৰু এইফালে আহি পালোঁ চাটাবাৰী গাইজ। চাটাবাৰী ৱেডাৰটো কিবা এটা ভাল লাগে গাইজ ইয়াৰ। আৰু এইফালে গাইজ মানে চিজিৰ মানে চাটাবাৰী চিজিৰ মন্দিৰটো আছে, আৰু এইফালে আছে আমাৰ অভিজিত পূৰা চশমা পিন্ধি লেভেল দেখুৱাই আছে। আৰু এইভাগে আছে উদয়, আৰু এইভাগে আছে শচীন্দ্ৰ। তো গাইজ মানে যাই আছোঁ মানে, আৰু এইভাগে চাওক ৱেডাৰটো চাওক। আৰু এইফালে যাই আছোঁ খিচাৰি খাবলৈ, আৰু এইফালে খিচাৰিও আহি গ'ল মানে, আৰু মানে খবৰেই নালাগে মুগৰ খিচাৰি। আৰু এইভাগে শচীন্দ্ৰ। তো গাইজ ভিডিঅ'টো ভাল পালে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব, তাৰ লগত এটা ধুনীয়া চা কমেণ্ট কৰি দিব মানে। আৰু এইফালে দুটামান শ্বট চাওক গাইজ আপোনালোকে। গেল 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 দেখান বিদেশীৰ হাতত